Hello everyone, welcome back to Gyan in Assamese. Friends, আজিৰ ভিডিঅ'টিত পুনৰ আমি আসাম পুলিচ এক্সাম আৰু এডিআৰই গ্ৰেড 3, গ্ৰেড 4 আৰু বিভিন্ন ধৰণৰ আসাম কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট পাৰ্ট 12 লৈ আহিছো। কোৱেশ্চনবোৰ ভালদৰে মন কৰিব। আহিছো কোৱেশ্চনবোৰৰ মাজলৈ। প্ৰথম কোৱেশ্চন হৈছে ইন হুইচ সিটি দ্য ডিকম টি ষ্টেট ইজ সিটুৱেটেড? ডিকম চাহ বাগিচা তলৰ কোনটো চহৰত অৱস্থিত? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি ডিব্ৰুগড়। নেক্সট কোৱেশ্চনটো কি আছে হু ওয়াজ দ্য চিফ সায়েন্টিস্ট অফ চন্দ্ৰয়ান 1? চন্দ্ৰয়ান 1ৰ মুখ্য বৈজ্ঞানিক কোন আছিল? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশন সি জে.এন. গোস্বামী। চন্দ্ৰযান 1ৰ মুখ্য বৈজ্ঞানিক হৈছে জে.এন. গোস্বামী। নেক্সট কোৱেশ্চনটো কি আছে In which year NRC was introduced in Assam for the first time? অসমত প্ৰথমবাৰৰ বাবে NRCৰ আৰম্ভণি কোনটো বৰ্ষৰ পৰা হৈছিল? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব বি 1951। 1951 ইয়াৰ শুদ্ধ এনসাৰ হ'ব। নেক্সট কোৱেশ্চনটো কি আছে What does NGT stand for? NGTৰ সম্পূৰ্ণ নাম কি? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন এ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল। শুদ্ধটো হ'ব অপশন এ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল। নেক্সট কোৱেশ্চনটো লৈ আহিছো হু ডেভেলপড দ্য ফাৰ্ষ্ট আছামিজ ফন্ট টু বি ইউজ ইন কম্পিউটাৰ? কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফন্টছ কোনে উলিয়ায়? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ এনসাৰ হ'ব অপশন এ দিলীপ কে দত্ত। নেক্সট কোৱেশ্চন পিনে আহিছো। নেক্সট কোৱেশ্চনটো কি আছে হু ফাউণ্ডেড দ্য মিচিং আগম কে বাংক ইন আসাম? মিচিং আগম কাব্বাং অসমত কোনে উলিয়ায়? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব শুদ্ধ এনসাৰ হ'ব বি টাবু টাইড। নেক্সট কোৱেশ্চনটোৰ পিনে আহিছো Where did the East India Company set up the first tea estate in India in 1837? 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ঠাইত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব বি ডিব্ৰুগড়। অপশন বি ডিব্ৰুগড়। আহিছো নেক্সট কুৱেশ্যনটিলৈ আসাম গভৰ্ণমেণ্টছ মিছন বসুন্ধৰা স্কিম ইজ ৰিলেটেড টু কি কৈছে অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? তলত অপশন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন সি ল্যান্ড। ল্যান্ড মানে হৈছে ভূমি বা মাটি মাটিৰ লগত জড়িত। আহিছো নেক্সট কুৱেশ্যনটিলৈ হু ইজ দ্য অথৰ অফ কথাগুৰু চৰিত্ৰ? কি কৈছে কথাগুৰু চৰিত্ৰৰ লেখক কোন? তলত অপশন 4টা আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন ডি ৰামচৰণ ঠাকুৰ। শুদ্ধটো হ'ব ডি অপশন ৰামচৰণ ঠাকুৰ। তেওঁ হৈছে কথাগুৰু চৰিত্ৰৰ লেখক। আহিছো নেক্সট কুৱেশ্যনটিলৈ কুৱেশ্যনটো কি আছে আসাম দিৱস या চুকাফা দিৱস সেলিব্ৰেট অন কি কৈছে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয় কোনটো দিনত পালন কৰা হয়? তলত অপশন 4টা আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন সি 2 ডিসেম্বৰ। আহিছো নেক্সট কুৱেশ্যনটিলৈ কুৱেশ্যনটো কি আছে হুইচ ডে ইন আসাম ইজ সেলিব্ৰেটেড এজ লাচিত দিৱস? কি কৈছে অসমত কোনটো দিৱস আমি বীৰ লাচিত দিৱস হিচাপে পালন কৰা হয়? তলত অপশন 4টা আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন ডি 24 নৱেম্বৰ। অপশন ডি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যনটিলৈ আহিছো Which of the following was the first tea company established in Assam? অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানী কোনখন আছিল? তলত অপশন 4টা আছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন বি আসাম টি কোম্পানী। অপশন বি আসাম টি কোম্পানী। আহিছো নেক্সট কুৱেশ্যনটিলৈ নেক্সট কুৱেশ্যনটো কি আছে ইন ইণ্ডিয়া হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজেছ? ভাৰতত জিলা ন্যায়াধীশসমূহক কোনে নিযুক্তি দিয়ে?
তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ দা গভৰ্ণৰ দা গভৰ্ণৰে ভাৰতৰ ন্যায়াধীশসমূহক নিযুক্তি দিয়ে আহিছো নেক্সট কোৱেশ্চনটোলৈ কি আছে নৰ্থ কাছাৰ হিল ইজ নাম ফৰ কি হ'ব উত্তৰ কাছাৰ পাহাৰত কিহৰ কাৰণে জনা যায় উত্তৰ কাছাৰ পাহাৰ কিহৰ কাৰণে জনা যায় তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব বি লাইমষ্টোন অপশ্যন বি লাইমষ্টোন আহিছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো কি আছে which is the largest moon in the solar system কি হ'ব সৌৰমণ্ডলৰ সবাতোকৈ ডাঙৰ চন্দ্ৰ হৈছে তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন এ গ্যানিমিড শুদ্ধ এনসাৰ হৈছে অপশ্যন এ গ্যানিমিড নেক্সট কোৱেশ্চনটো কি আছে the jackfruit is the national fruits of কঁঠাল কোন দেশৰ ৰাষ্ট্ৰীয় ফল তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি বাংলাদেশ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন সি বাংলাদেশ নেক্সট কোৱেশ্চনটো কি আছে জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ ফেমাছ অফ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি টাইগাৰ আহিছো নেক্সট কোৱেশ্চনটোলৈ অল্ড নেশ্যনেল পাৰ্ক অফ আছাম ইজ অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হৈছে তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন এ কাজিৰঙা নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চনটো কি আছে হোৱাট ৱাজ দ্য ফৰ্থ কেপিটেল অফ দ্য আহোম কিংডম আহোম সাম্ৰাজ্যৰ চতুৰ্থ ৰাজধানী আছিল তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব শুদ্ধ এনসাৰ হ'ব অপশ্যন বি শিমলুগুৰি নেক্সট কোৱেশ্চনটোলৈ আহিছো কি আছে নেক্সট কোৱেশ্চনটি গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ স্টাব্লিছড ইন দ্য ইয়াৰ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন এ 1948 শুদ্ধ এনসাৰ হ'ব অপশ্যন এ 1948 আহিছো নেক্সট কোৱেশ্চনটোলৈ কি আছে which country is called dragon country ড্ৰেগন দেশ কোনখন দেশক কোৱা হয় তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি ভূটান ভূটান ড্ৰেগন দেশ নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট কোৱেশ্চনটো কি আছে where is the victorial memorial located ভিক্টোৰিয়া মেমৰিয়েল ক'ত আছে তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন বি কলকাতা কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট কোৱেশ্চনটো কি আছে which state is smallest in north east India উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কি সৰু ৰাজ্য কোনখন তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ ছিকিম আহিছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটি অতি সহজ হোৱাট ইজ দ্য কেপিটেল অফ নাগালেণ্ড নাগালেণ্ডৰ ৰাজধানী কি তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ এনসাৰ সকলোৱে জানাই চাগে কোহিমা শুদ্ধ এনসাৰ হ'ব কোহিমা নেক্সট কোৱেশ্চনটো চাইছো কি আছে হু ৱাজ লাষ্ট ডেপুটি পিএম অফ ইণ্ডিয়া ভাৰতৰ শেষ উপ প্ৰধানমন্ত্ৰী কোন আছিল তলত অপশ্যন চাৰিটা আছে এ বি চি ডি ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব শুদ্ধ এনসাৰ হ'ব অপশ্যন বি লাল কৃষ্ণ আদবানী লাল কৃষ্ণ আদবানী নেক্সট কোৱেশ্চনটোলৈ আহিছো হোৱাট ইজ দ্য কেপিটেল অফ টাইবেট তিব্বতৰ ৰাজধানী কি তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন এ লহসা নেক্সট কোৱেশ্চনটো কি আছে দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড ইজ পৃথিৱীৰ ভিতৰত আটাইতকৈ চাহ উৎপাদনকাৰী দেশখন হৈছে তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি চীন অপশ্যন ডি চীনা নেক্সট কোৱেশ্চনটো কি আছে হোৱাট ইজ দ্য নেম অফ বৰ্ডাৰ লাইন বিটুইন পাকিস্তান এণ্ড আফগানিস্তান পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখাৰ নাম কি তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি ডুৰাণ্ট লাইন অপশ্যন সি ডুৰাণ্ট লাইন নেক্সট কোৱেশ্চনটো কি আছে হোৱাট ইজ দ্য হেভিষ্ট অৰ্গেন ইজ দ্য হিউমেন বডি মানৱ দেহৰ আটাইতকৈ গধুৰ অংগটোৰ নাম কি
তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ লিভাৰ লিভাৰ হৈছে মানৱ দেহৰ আটাইতকৈ গধুৰ অংগটো নেক্সট কোৱেশ্চনটো আহিছো which one is first Assamese colors film অসমৰ প্ৰথম ৰঙীন বোলছবিখন হৈছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন বি ভাইটি শুদ্ধ আনসাৰ হৈছে অপশ্যন বি ভাইটি